गोदानै लुफामफिननाय बाथौ बिन्दो बेखेवदों। क'क्राझार बागानसालि बाथौ ट्रेडिशनेल एन्ड कालचारेल सेन्टाराव गोदानै लुफामफिननाय बाथौ बिन्दो बेखेवदों। गोदान बोसोरजों लोब्बा लाखिनानै क'क्राझार सहरनि बागानसालियाव थानाय बाथौ ट्रेडिशनेल एन्ड कालचारेल सेन्टाराव गोदानै लुफामफिननाय बाथौ बिन्दोखौ दिनै फुंबिलियाव बेखेवदों। बे बाथौ बिन्दोखौ बिटिसि एलएनि बुंथिगिरि काथिराम बर'आ बाहागो लानानै बेखेवनानै होयो। बे बेखेवनाय हाबाफारियावनो बिटिसि एलएनि बुंथिगिरि काथिराम बर'जों लोगोसे मावफुं सोद्रोमा निलुत स्वर्गियारि एमसिएलए पबित्र बर', बिकेडब्लिउएसनि मावफुं सोद्रोमा प्रणब बर' बिथांमोनहा बाहागो लादों आरो बे बेखेवनाय हाबाफारि जोबनायनि उनाव मिलौदो आरजनि गारांजों आनान गसाइ अबंलावरि बोराइ बाथौखौ हांख्रायदों बाथौ सिबियारिफ्रा, जेराव बेखेवगिरि आलासिफ्राबो आरजनि हाबाफारियाव बाहागो लादों। নৱবৰ্ষৰ প্ৰথমটো দিনত মই এইটোৱে ক'ব বিচাৰিম যে বিগত সময়ত আমি যিমানখিনি আমি একেলগে বসবাস কৰিলোঁ, একেলগে আগবাঢ়িলোঁ, একেলগে থাকিলোঁ, আজি যি 2025 চনৰ আমি একেলগে থাকি একেলগে ইয়াত কাম কৰি আমি নিশ্চয় এই বিটিআৰ অঞ্চলৰ যিটো সৰ্বাংগীন উন্নয়ন আৰু যিটো শান্তি, এই স্থায়ী শান্তিৰ হকে আমি সকলোৱে কাম কৰি যাম। ইয়াত সংবাদ মাধ্যমো ইয়াৰ পৰা মই বাহিৰত ৰাখিব বিচৰা নাই। সংবাদ মাধ্যমৰ যিখিনি সংবাদ কৰ্মীসকলো নিশ্চয় ইয়াত সহযোগ কৰিব আৰু আপোনালোকৰ যি সংবাদ মাধ্যমৰ জৰিয়তে বিটিআৰ বাসীৰ লগতে অসমবাসী আৰু আমাৰ সমগ্ৰ বিশ্ববাসীক মই শুভকামনা যাচিছোঁ আৰু আগন্তুক সময়ত আমি ভালে কুশলে যাব পাৰোঁ, নেদেখা জনে আমাক আশীৰ্বাদ কৰক, মই এইটোৱে প্ৰাৰ্থনা কৰিছোঁ। আজি আমি সকলোৱে জ্ঞাত হয় 2025 চন ইংৰাজী নৱবৰ্ষ প্ৰথম দিন আৰু প্ৰথমখন সেইখিনি সময়ত কোকৰাঝাৰ জিলা দুলাৰায় বাথৌ গৌতমে নিজৰ যি বাথৌ থানচালি, এই বাথৌ থানচালিৰ গৃহ নিৰ্মাণ ইতিমধ্যে কেতিয়াবা সম্পূৰ্ণ হৈছে। ইয়াত কিন্তু এটা কাম বাকী আছিলে, যিটো আসন বুলি কোৱা হয় স্থাপনা। এই আসন আজি ইয়াত উদ্বোধন কৰা হৈছে আৰু এই উদ্বোধনৰ লগত সংগতি ৰাখি আজি কোকৰাঝাৰ জিলা দুলাৰায় বাথৌ গৌতমে যি বাথৌ থানচালিত এটা উমৈহতীয়া প্ৰাৰ্থনা ইয়াত আৰজ ইয়াত আয়োজন কৰা হৈছে। এই আৰজত প্ৰাৰ্থনাত মই অংশগ্ৰহণ কৰিছোঁ। সঁচাকৈ আমি বিটিআৰ বাসী তথা অসমবাসী আমি সকলোৱে জ্ঞাত হয় 2020 চনৰ যিটো 27 জানুৱাৰী যি বিটিআৰ একৰ্ড, এই বিটিআৰ একৰ্ডত ইয়াত যি সমগ্ৰ বিটিআৰ অঞ্চল লগতে অসমতো আমি যি এটা শান্তি বিৰাজ কৰা আমি পৰিলক্ষিত হৈছোঁ, আমি দেখিছোঁ। আৰু এই যি এটা শান্তি, এই শান্তি আহি থকা সময়ত আমাৰ যি স্থায়ী হয়, দীৰ্ঘম্যাদী হয় আৰু আমাৰ যিখিনি ইয়াত বিটিআৰ অঞ্চলত যিখিনি বিভিন্ন জাতি জনগোষ্ঠী ইয়াত বসবাস কৰে, আমি ভাতৃত্বৰে আগবাঢ়ি যাব পাৰে আৰু বিটিআৰ অঞ্চলত সৰ্বাংগীন উন্নয়ন ইয়াত আনিব পাৰে। নিশ্চয় আজি যি এই প্ৰাৰ্থনাত মই অংশগ্ৰহণ কৰি নেদেখাজনৰ ওচৰত মই এইটোকে প্ৰাৰ্থনা জনাইছোঁ যে আহি থকা সময়ত আমাক বৰাই বাথৌৱে আমাক শক্তি বৰাই বাথৌৱে আমাক আশীৰ্বাদ কৰিব আৰু বৰাই বাথৌৰ আশীৰ্বাদ লৈ নিশ্চয় আমি আগবাঢ়ি যাব পাৰিম। হয়, আমি যোৱাকালি মাননীয় ইউনিয়ন কেবিনেট মন্ত্ৰী মাননীয় শোভনদেৱ সোণোৱাল ডাঙৰীয়াক সাক্ষাৎ কৰিছোঁ গুৱাহাটীত, তেওঁ পাৰ্চনেল ৰেচিডেঞ্চত। তেওঁ আমাৰ ইয়াত গোথাৰ বাথৌ স্থান নীতি মংগলবাৰ দিনাখন 28 জানুৱাৰীত তেওঁ কোকৰাঝাৰ বাগানচালি থকা বাথৌ থানচালিত আহি পেলাই অংশগ্ৰহণ কৰিব। তেনেকৈ আমি 27 তাৰিখত আমাৰ বাথৌ থানচালিৰ সন্মুখত 1 লাখ প্ৰদীপ বা আলাৰী বাতি জ্বলোৱা হ'ব। সেইদিনাখন আমি যাতে কোকৰাঝাৰটো এটা পিচফুল চিটি হ'ল, সেইকাৰণে সকলো বিটিচি চৰকাৰত থকা যিমান মন্ত্ৰী মাননীয় চিফ তেওঁলোকক আমি নিমন্ত্ৰণ কৰিম। এইটো প্ৰস্তুতি চলি আছে। তাৰোপৰি আমি মাননীয় অসমৰ অধ্যক্ষ
বিশ্বজিৎ দীমানী ডাঙৰীয়াকো নিমন্ত্ৰণ কৰিম আৰু লগতে 14টা জনগোষ্ঠী কাছাৰত থকা 14টা জনগোষ্ঠীক তেওঁলোকৰ মাথাৰ আমি চিন্তা চৰ্চা চলি আছে কিয়নো তেওঁলোকে যোৱা বছৰত ইয়ালৈ আহি পেলাই পূজা প্ৰাৰ্থনা কৰি গুচি গৈছে সেইকাৰণে আমি গোটেই বাথৌচানত তেওঁলোকক নিমন্ত্ৰণ জনাম বুলি ভাবিছো